সামাজিক সম্পৰ্কতকৈ অন্তৰৰ সম্পৰ্ক মই বেছি প্ৰাধান্য দিম আমাৰ দুখন অন্তৰৰ মাজত আদেশৰ মই কি কৰিব লাগে তোৰ আদেশৰ এটা এটা কথা মই জানিবলৈ আপুনি চশমা ব্যৱহাৰ কৰে নেকি চশমা কেনে ব্যৱহাৰ কৰিব আপুনি মোৰ চকু বেয়া বুলি ভাবিছে নেকি উপায় নাই এই হেন প্ৰকাণ্ড কেমেৰাটো ফেমাৰ লগত ফিটি হৈ আছো পাৰিম মোৰ নিজৰ ওপৰত বিশ্বাস আছে মই পাৰিমেই অতি বিশ্বাসী কিন্তু মোৰ হাজবেণ্ডকো বিশ্বাস নকৰোঁ মোৰ এই দুহাতখনে বাহাতখনকো বিশ্বাস নকৰোঁ পুলিচ
আপুনি কি জানিব খুজিছে আলুৰ ডেট আৰু কি থাকিব আলু থাকিব আছে কাঠৰ টকটাকেইটা চাব নেকি এইটো বুজিছোঁ বডিৰ ওপৰত কি আছে মানে আলুৰ তলত আৰু বডিৰ মাজত কি আছে কিমান লাগিব শিৱ গেলো পাওঁ আপোনাৰ ডিমাণ্ড কথা আপোনাৰ ডিমাণ্ড চব কম কিমান দিব বৰা এখন চেকেট কাৰ আন্দাজ আপুনি জানে নে নাজানে এই জানে এটা কথা গাড়ীলৈ পাছ কৰি নিবি লাখ টকা দিলে তই কম কৰিব নোৱাৰা গাড়ী আমি চিজ কৰিছোঁ বৰা টাকা পোৱা গাড়ী চলাই দিব পাৰোঁ কিন্তু বাস্তৱত চেকেট গতিকে বাচিব ঐ গুলি খাই মৰিবি গুলি আমাৰ আছে বাস্তৱত চেকেট গতিকে গুলিও খাব নালাগে টকাও খাব নালাগে আৰু আমাক গাড়ীও পাছ কৰি দিব নালাগে আমাক উভতি যাব দিলে হ'ল আমি বেলেগ বৰ্ণালী নাম অসমৰ বাহিৰলৈ যায় মোৰ কামত যেতিয়া কিমান কমা দিয়া ধৰে সেইটো কেনেকৈ যায় যেনেকৈ নহয় মই হীৰা খতম কৰিবই লাগিব নহ'লে মোৰ এই সখীৰ বহাত সপোন হয় ইমান কষ্ট কৰি চলা বন্ধুবোৰ মৰি লাভত ৰাখি লাখ লাখ টকা ইনকাম কৰোঁ আমি চাই হীৰা এই গৰীব দুখীয়া মানুহক লাখ লাখ টকা এনেই বিলাই দিয়ে তাৰ দেৱতা হ'বলৈ যায় দেৱতা হোৱাতকৈ এই মন্দিৰত পূজাৰী হৈ গ'ল তুমি ঠিক কথাই কৈছা বলি মই সঁচাকৈ বলি
কৰা আৰু চিৰলা আজি কেম্পাছত কোনো নাই আপোনাৰ চিনেমাৰ কাম কিমান দূৰ আগবাঢ়ি মনেটো ধুনীয়াকৈ কাহানি আগবাঢ়িল কিন্তু বাস্তৱতে একোডাল কৰিব
মণ্ডলী অংকুৰ নাট্যগোষ্ঠী